বাবে মই ইমান কষ্ট পোৱা নাছিলোঁ তোৰ মাৰ একেবাৰে জন্মতে মৰি দিবলৈ ভাবি আৰু তই সেই মৰা ল'ৰাটোক মাৰ ওচৰলৈ দিব খুজিছ পুৰণি ঘাঁ দুখোচৰতে মাৰ কাৰণে মৰিলোঁ যেতিয়া মৃত হৈ থাকোঁতে মাথো বাবা চা মাথো মা আৰু ভাইটিক আমাৰ পৰা বচাব লাগে সিহঁতে মোক সৰুতে সম্পত্তিৰ কাৰণে হত্যা কৰিবলৈ চেষ্টা কৰিব পাৰিছিল যেতিয়া ভাইটিকো হত্যা কৰিবলৈ চেষ্টা কৰিছে মাথো কৰি সেইকাৰণে বস্তুটো আচল পৰিচয় পৰিচয় নিদিয়াকৈ বচাম মই মোৰ মা আৰু ভাইটিক বচাম বাবা তই মোৰ জামিনৰ ব্যৱস্থা কৰোঁ